বাইদেউ পিন পাইছেন? আটাই জানো নেক্সট কাজ বাবা সাহেব ডক্টর ভীমরাও ৰামজী আম্বেদকারের ৬৩তম মহাপ্ৰয়াণ তিথি আন আন ঠাইৰ লগত আমি বিলাসীপাৰাত ডক্টর বি.আর. আম্বেদকাৰ পৰিচয় সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এই দিৱসটো পালন কৰিবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছত আছে আম্বেদকাৰৰ ওপৰত এখন কুইজ প্ৰতিযোগিতা আৰু আজি আমাৰ এটা বিশেষ কাৰ্যসূচী আছে। আমি আমাৰ এই অঞ্চলৰ যিসকল কাৰ্যালয় আছে, চৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠান, এই শিক্ষা প্ৰতিষ্ঠানৰ কাৰ্যালয়সমূহত আমি আম্বেদকাৰৰ এখন প্ৰতিচ্ছবি আঁৰি দিয়া কাৰ্যসূচী আছে। এইটো আমি অলপ পাছতে আৰম্ভ কৰিম। তাৰপিছত আলোচনী পখিলা, যি পোনপ্ৰথমবাৰৰ বাবে আমি বিলাসীপাৰাত আম্বেদকাৰ পৰিচয় সমিতিৰ উদ্যোগত বছৰত দুটাকৈ সংখ্যা আমি ওলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই মৰ্মে প্ৰথম যিটো সংখ্যা ডক্টৰ বি.আর. আম্বেদকাৰ সংখ্যা, পখিলাৰ প্ৰথম সংখ্যাখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। বিচাৰিছিল এনে এটা স্বাধীন ভাৰতবৰ্ষ, তেওঁৰ মতে স্বাধীন ভাৰতবৰ্ষটো আছিল এনেধৰণৰ যে যিখন ভাৰতবৰ্ষত কোনো সামাজিক নিপীড়ন নাথাকিব, সকলোৰে সমান অধিকাৰ থাকিব, জন্মগত কাৰণে কাকো মানে ঘৃণ কৰা নহ'ব, অস্পৃশ্যতা য'ত নেকি পাপ বুলি গণ্য কৰা হ'ব, তেনেধৰণৰ এটা সমাজৰ কথা, স্বাধীন ভাৰতৰ কথা তেওঁ সপোন দেখিছিল। আৰু বিদেশত যেনেকৈ আম্বেদকাৰৰ মূল্যায়ন কৰা হৈছে, ঠিক তেনেধৰণে কিন্তু আমাৰ দেশতে তেখেতৰ মূল্যায়ন কৰা হোৱা নাই। তেখেত এজন অকল দলিত বা নিপীড়িত, শোষিত, অৱহেলিত মানুহৰ নেতা নাছিল, তেওঁ সমূহ ভাৰতবাসীৰ নেতা আছিল। তেখেত এই বঞ্চিতসকলৰ ত্ৰাণকৰ্তা আছিল, তেখেতসকলক মুক্তি দিছিল। আপোনালোকে জানে তেখেত ভাৰত স্বাধীন হোৱাৰ আগতেই ব্ৰিটিছ ভাৰতত তেখেত শ্ৰমমন্ত্ৰী আছিল আৰু শ্ৰমমন্ত্ৰী থকাকালীন শ্ৰমিকসকলৰ যিমান সা সুবিধা ভোগ কৰি আছে তেখেতে নিজেই কিন্তু সেই সুবিধাবিলাক সন্নিৱিষ্ট কৰি থৈ গৈছিল। তাৰ কাৰণে কোনো শ্ৰমিক আন্দোলন কৰিব লগা নাছিল। তাৰপিছত আপোনালোকে জানে মহিলাসকলৰ অধিকাৰ কাৰণেও তেওঁ হিন্দু কোড বিল আনিছিল। এইটো তাৰ পৰা আমি গম পাওঁ যে তেখেত সকলোৰ কাৰণেই চেষ্টা কৰিছিল, সকলোৰ কাৰণেই তেওঁ অধিকাৰ সমতা সন্নিৱিষ্ট কৰি থৈ দিছে। তেখেত নিজে জাতিবাদীতা মানা নাছিল, কাৰণ তেখেত নিজে কিন্তু ব্ৰাহ্মণ ছোৱালী বিয়া কৰিছিল।